নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বৰ্তমান ঘৰতে আছোঁ আৰু ঘৰৰ পৰাই ব্লগটো আৰম্ভ কৰি দিছোঁ। আকৌ আজি কৰ্মশালালৈ যাম, আপোনালোকক আকৌ অকণমান দেখুৱাম। কাইলৈ যিহেতু আমাৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান আছে, আজি সেইবাবে ঢোলৰ সৈতে ফাইনেল ৰিহাৰ্চেল হ'ব। আপোনালোকে চাই থাকিব আৰু চাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহ যদি ভাল পায় তেনেহ'লে লাইক কৰিব। এয়া আমি কৰ্মশালালৈ যাবলৈ ওলালোঁ। শিল্পী আহিলে, তাই বাহিৰে আহি আমাৰ ৰুমতে সোমালে। এতিয়া আমি দুইজনী গৈ থাকিম। কালি আপোনালোকক কৈছিলোঁৱে, বৰ্তমান তাইয়ে মোৰ লগৰী, গতিকে দুইজনী যাবলৈ ওলালোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, কি পাৰোঁ দেখুৱাই যাম। এতিয়া গৈ আমি শিল্পীহঁতৰ ঘৰলৈ যাম, তাৰ পৰা কৰ্মশালালৈ যাম। এয়া শিল্পীহঁতৰ ঘৰৰ পৰা আমি যাবলৈ ওলালোঁ কৰ্মশালালৈ। আপোনালোকে চাই থাকিব। আমি কৰ্মশালাৰ জেগা পাই গ'লোহি আকৌ। এয়া সকলো ৰেডি হৈয়ে আছে। আজি ঢুলীয়া এজন লৈ আহিছোঁ মাজুলীৰ, এয়া অনুপম। ধুনীয়া ঢোল বজাই আহি আজি আৰু কাইলৈ আহি আমাৰ লগত থাকিব। আপোনালোকক আজি দেখুৱাম, চাই থাকিব। কৰ্মশালাৰ পৰা আজৰি হ'লোঁ। কি অৱস্থা দেখিছেনে ৰাইজ, হাতত চেণ্ডেল লৈ। কোনোবাই চেণ্ডেলযোৰ গছকিলে গোবৰে আচলতে। এতিয়া আমি ঘৰলৈ যাম, ঘৰলৈ মানে শিল্পীহঁতৰ ঘৰলৈ যাম, তাৰ পৰা ঘৰলৈ যামগৈ। ভিডিঅ'টো চাই থাকিব, বেছি দীঘলীয়া নকৰোঁ আৰু অলপ সময়ৰ পিছত আমি সামৰিম নে কি কোৱা? আজিতো তুমি প্ৰথমবাৰ মোৰ লগত আহিছা, কেনেকুৱা লাগিলে তোমাৰ? সঁচা কথা ক'বলৈ গ'লে আজি বহুত ভাল লাগিলে। আজি বাইদেউৰ লগত এইবাৰ প্ৰথম বহুত ভাল লাগিছে আৰু বাইদেউৰ লগত আৰু ইয়াৰ সমাজখনটো আৰু ধুনীয়া লাগিছে আৰু বাইদেউ সঁচাকৈ এনেকৈ মাতিব আৰু হয় নাই? অৱস্থা দেখিছেনে ৰাইজ, চব মানে বাইকত গুচি গ'ল। মই এতিয়া খোজকাঢ়ি আহিব লগা হৈছে চেণ্ডেলৰ জহত। আহি আছোঁ আৰু খোজকাঢ়ি হোটেল এখনতে চাহ খাম। তেওঁলোকে চাহ খাবলৈ মাতিছে, চাহ খাই পেলাই আকৌ গৈ থাকিম আৰু শিল্পী আৰু মই আহি আছোঁ। আমি ৰিস্ক এটা লৈ চাওঁ বুলি ভাবিলোঁ স্কুটিত। এয়া আমাৰ ঢুলীয়া, এয়া মোৰ ড্ৰাইভাৰ নে কি? চব আৰু ড্ৰাইভাৰ ঘৰ আহি পালোহি এইমাত্ৰ, সন্ধিয়াই হ'ল, 6টা বাজিলে। অকণমান বহি ভাগৰটো মাৰি লৈছোঁ। বাইকত বহুত দূৰ আহিলেও ভাগৰ লাগে, মানে মোৰ লাগে, আপোনালোকৰ লাগে নে নাই ক'বচোন। দেখুৱাই থাকিম আপোনালোকক। মই কাপোৰ কানি সলোৱাই নাই, কাপোৰ কানি সলাই আজৰি হৈ লওঁ, তাৰপিছত অকণমান একেবাৰে মুখ হাত ধুই কাপোৰ কানি সলাই আজৰি হৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বহুত বেছি নাজানো, বিহুৰ বিষয়েও শিকি আছোঁ, কিন্তু আজিলৈকে যিমানখিনি শিকিছোঁ সিমানখিনি সিহঁতক দিবলৈ চেষ্টা কৰিছোঁ। শিক্ষা আচলতে কেতিয়াও শেষ নহয়, মৰাৰ আগলৈকে সকলোৱে শিকি থাকে। গোটেই জীৱনটোৱেই শিক্ষা আচলতে। সেইবাবে বহুত জানো বুলিও নকওঁ, মই বৰ্তমান শিকিয়ে আছোঁ।
এতিয়া সময়ো হ'ল সময় মানে ভাত বনোৱাৰ সময় হ'ল ভাত পানী বনাই খাই বৈ আজৰি হ'ব ভাত পানী বনাই একদম আজৰি খাম এতিয়া বনোৱাখিনি আপোনালোকক দেখুওৱা নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাবগৈ পাছত কেতিয়াবা দেখাম পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল পায় লাইক কৰিব